দ্ৰুপদী বস্ত্ৰহৰণ কোনে কৈছিল নো? বস্ত্ৰহৰণৰ নিচিনা প্ৰাপ্তবয়স্ক কথা ক'বলৈ তোক কোনে শিকালে? মাৰে শিকালে অসভ্য অভদ্ৰই লগত দফটোৱা অশিক্ষিত নিৰক্ষৰে শিক্ষাগত অৰ্হতা নাই তোৰ দুৰাচাৰী চোৰ নয়না তই এইবিলাক কাৰ পাপৰ বোজা আনি পেলাই মোৰ ঘৰত ভৰালি কথা নাই বতৰা নাই মনত পৰিলে কি দ্ৰুপদীৰ বস্ত্ৰহৰণ ভীমে কৰিছিল। শ্ৰী বিষ্ণু মোৰ মূৰটো খাবলৈকে জন্ম হৈছে শনিহতই ভীম হৈছে দ্ৰুপদীৰ গিৰিয়েক। তই জান? চাব্বাছ কচোন বাৰু ক কোনে বস্ত্ৰহৰণ কৰিলে ক ৰাৱণে কৰিছিলে। ৰাৱণে কৰিছিলে কাটককে দিব এইটো ৰাৱণে কৰিছিলে নাজানো যদি সুধিব লাগে ন। ৰাৱণে হৰণ কৰিছিলে তোৰ কুন্তীক কৈছ কুন্তীক ৰাৱণে হৰণ কৰিছিলে আৰু নাজানিলে তহঁতি কথাবিলাক সুধিব